নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমলখি আৰু নাৰিকল তেল ঘৰতে প্ৰস্তুত কৰিম, যিহেতু মোৰ বহুত বেছি হেয়াৰ ফল হৈছে। সেইবাবে ৰাতিপুৱাই গছৰ পৰা আমলখিখিনি পাৰি ল'লোঁ আৰু আচাৰ বনাবলৈ ৰাখিলোঁ আৰু ভাবিলোঁ চুলিত লগাবৰ বাবে তেলো বনাওঁ, যিহেতু চুলি মোৰ বহুত বেছি সৰিছে। আৰু লৰালৰিকৈ দোকানৰ পৰা নাৰিকল তেলৰ বটল আনিলোঁ আৰু আমলখিখিনি ধুনীয়াকৈ ধুই 10-15টামান এনেদৰে ফালি মিক্সিত দি ল'লোঁ আৰু ধুনীয়াকৈ পিচি ল'লোঁ আমলখিখিনি। তাৰপিছত কেৰাহীখন পাতি ল'লোঁ আৰু নাৰিকল তেলখিনি দি ল'লোঁ আৰু তাতে পিচি ৰখা মই আমলখিখিনি ধুনীয়াকৈ দি দিলোঁ আৰু 5 মিনিটমান মই ধুনীয়াকৈ উতল আহিবলৈ দিলোঁ। তাৰপিছত কাঢ়ি দিলোঁ, অকণমান সময় চেঁচা হ'ব দিছোঁ আৰু এইদৰে চাওকচোন, মই এখন কটন কাপোৰত আমলখিখিনি এনেদৰে আমলখি তেলখিনি উলিয়াবলৈ এনেকৈ কটন কাপোৰত দি ল'লোঁ পেষ্টখিনি। সকলোৱে জানেই আমলখি চুলিৰ কাৰণে কিমান উপযোগী হয় আৰু ডেইলি এটাকৈ আমলখি খালেও এগিলাচ গাখীৰৰ সমান শক্তি পোৱা হয়। আৰু আমাৰ ঘৰত চুঙা নাছিলে, এইদৰে মই মায়ে কলপাতেৰে বনাই দিছে আৰু তাৰ দ্বাৰাই বটলটোত তেলখিনি ধুনীয়াকৈ ভৰাইছোঁ। চাওকচোন আমলখিৰ যিটো কালাৰ তাৰ নাৰিকল তেলখিনিৰ লগত ধুনীয়াকৈ ওলাই পৰিছে। আৰু এইদৰে আপোনালোকে বনাই হেয়াৰ অইল ঘৰতে তৈয়াৰ কৰিব পাৰে। হেয়াৰ ফলৰ বাবে বহুত বেছি ভাল আৰু চুলিখিনি খুব বেছি মজবুত হয় আৰু ক'লাও হয় আৰু পকা চুলিৰ বাবেও ভাল। মোৰ চুলিখিনি আচলতে বহুত বেছি সৰিছে, সেইবাবে এনেকৈ ঘৰতে ভাবিলোঁ বনাই লওঁ আৰু লগাই চাওঁ, কেনেকুৱা ৰিজাল্ট পাওঁ আপোনালোককো জনাম। আৰু আমলখিটো চুলিৰ বাবে ভালেই, সকলোৱে জানেই। মই এতিয়া লগাই দেখাম। আপোনালোকে শোৱাৰ আগত চুলিত তেল লগাই নুশুলেও হ'ব। যেতিয়া ধুব চুলিখিনি তাৰ আধা ঘণ্টা 45 মিনিটৰ আগত ভালদৰে চুলিত তেল লগাই 5 মিনিটমান মাছাজ কৰি ধুই দিলেই হ'ব। ৰাতিটো চুলিত লগাই থ'ব নালাগে। মই এতিয়া এনেকৈ গুৰিত লগাম অকণমান আৰু এনেকৈ আপোনালোকে লগাবচোন। হেয়াৰ ফল ভালো পাব আৰু চুলিখিনিও ভাল হ'ব, গ্ৰ'থো হ'ব। যিহেতু জানেই আপোনালোকে কোকোনাট অইল মানে নাৰিকল তেল আৰু আমলখি কিমান উপকাৰী চুলিৰ কাৰণে। আৰু এনেদৰে অলপ টাইম 5 মিনিটমান মাছাজ কৰিব, তাৰপিছত এৰি দিব আৰু চুলিখিনি আধা ঘণ্টামানৰ পিছত ধুই দিব। আজিলৈ ইমানে, বাই বাই।